সকলোকে প্ৰেজ তলত আৰু শৰীফা বড়ো চেনেলত সকলোকে স্বাগতম জনাইছোঁ আৰু যি মই আজি আপোনালোকৰ আগত ঈশ্বৰৰ বাক্য ক'বলৈ গৈ আছোঁ আপোনালোকে নিশ্চয় যেন মোৰ বাক্যবিলাক এটা শাস্ত্ৰ অংক পাঠ কৰিব লৈছোঁ। প্ৰকাশ বাক্য 22:12 চোৱা মই বেগাই গৈছোঁ, যাৰ যেনে কৰ্ম তেওঁক তেনে প্ৰতিফল দিবলৈ মই দিবলগীয়া পুৰস্কাৰ মোৰ লগত আছে। ইয়াত ঈশ্বৰে না আমাক ইমান সুন্দৰভাৱে না ঈশ্বৰে আমাক কৈছে না চোৱা মই বেগাই গৈছোঁ। ঈশ্বৰে না শেষৰ দিন আহি আছে না, ঈশ্বৰে এতিয়া কৈছে বেগাই আহি আছোঁ কৈছে। সেইকাৰণে আমাৰ মনবিলাক আমাৰ পাপবিলাক না ঈশ্বৰৰ আগত আমি কি কৰিব লাগে? ক্ষমা বিচাৰিব লাগে। আৰু যদিও আমাৰ জীৱনত কিবা যদি আমি ঈশ্বৰক জানিও নজনা হৈ পেলাই যদি ঈশ্বৰৰ আগত ভুল কৰিছোঁ, আমি ঈশ্বৰৰ আগত ক্ষমা বিচাৰিব লাগে। ঈশ্বৰে কি কৈছে? বেগাই আহি আছোঁ কৈছে। যাৰ যেনে কৰ্মত তেওঁক তেনে প্ৰতিফল দিবলৈ মোৰ লগত পুৰস্কাৰ আছে কৈছে। আমি যদি কিবা ঈশ্বৰৰ আগত দেখাত কিবা ভুল কৰিছোঁ, তেতিয়া আমাক নিশ্চয় ঈশ্বৰে আমাৰ পাপবিলাক ঈশ্বৰৰ বাক্যৰ যোগেদি আমি চলি গৈছোঁ, ঈশ্বৰৰ কামবিলাক যদি আমি কৰিছোঁ, ঈশ্বৰৰ বাক্যবিলাক যদি আমি প্ৰচাৰ কৰিছোঁ, আনক দিব পাৰিছোঁ, আনক কিবা যদি আমি ঈশ্বৰৰ বাক্যলৈ আমি কিবা আপোনালোকৰ আমাৰ ফ্ৰেণ্ড বা কিবা আমাৰ ওচৰ চুবুৰীয়া যদি আমি ঈশ্বৰৰ বাক্য কৈছোঁ না, ঈশ্বৰে কি কৈছে? তোমালোকে যদি মোৰ নামেৰে যদি কিবা কাৰ্য কৰিবা না, তেতিয়া ঈশ্বৰে কি কৈছে? তোমালোকক কেতিয়াও পাহৰি নাযাওঁ বুলি কৈছে। মতি হাত এতিয়া হাত কৰ, খোজা তেহে তোমালোকক দিয়া হ'ব, বিচৰা তেহে পাবা, টুকুৰোৱা তেহে তোমালোকলৈ দুৱাৰ মুকলি কৰা হ'ব। ইয়াতো ঈশ্বৰে ইমান সুন্দৰকৈ কৈছে না, খোজা তেহে তোমালোকক দিয়া হ'ব। যদি আমাৰ হৃদয়ৰ সৈতে যদি আমি ঈশ্বৰৰ আগত কিবা এটা বিচাৰোঁ, আমাক ঈশ্বৰে নিশ্চয় দিব না। সেনেকৈ আমি সদায় ঈশ্বৰৰ লগত লাগি থাকিব লাগে। যদি আমি ঈশ্বৰৰ লগত লাগি নাথাকোঁ আৰু যদি আমাৰ সমস্যাৰ সময়ত কিবা প্ৰব্লেমৰ সময়ত যদি আমি ঈশ্বৰৰ আগত সেই প্ৰভু সেই ঈশ্বৰ এনেকৈ কৈ পেলাই যদি আমি ঈশ্বৰৰ আগত আমি সহায় বিচাৰোঁ, তেতিয়া কেতিয়াও আমাক ঈশ্বৰে কি ক'ব? সেইজন কোন হয় বোলে, মই তাক চিনি নাপাওঁ, তেনেকৈ ক'ব না। সেইকাৰণে আমি সদায় ঈশ্বৰৰ লগত লাগি থাকিব লাগে, ঈশ্বৰৰ বাক্যবিলাক পঢ়িব লাগে আৰু পালন কৰিব লাগে। তেতিয়াহে আমি ঈশ্বৰক যদি আমি কিবা খুজিলেও আমাক কি ক'ব? ঈশ্বৰে দিব না। আৰু যদি শেষৰ দিনত যদি সেই প্ৰভু কৰিলেও আমাক কি কৰিব? তেতিয়াও আমাৰ যিখন আমাৰ স্বৰ্গৰ যিখন দৰ্জা না, সেইটো কেতিয়াও মুকলি কৰি নিদিব না। আৰু ঈশ্বৰে কেতিয়াও আমাক আৰু যেন মই আগন্তুক জীৱনবিলাকত যেনেকৈ ঈশ্বৰৰ বাক্যবিলাক ক'ব পাৰিম, তেনেকৈ নিশ্চয় আপোনালোকেও মোক আশীৰ্বাদ কৰিব আৰু আহিবলগীয়া দিনবিলাকত যেন মোক পাই থাকিব আৰু মোৰ ভিডিঅ'বিলাকো পাই থাকিব আৰু আপোনালোকে মোৰ পৰা নতুন আপোনাৰ ঈশ্বৰৰ বাক্যবিলাকো আপোনালোকে জানিব পাৰিব। মই আশা ৰাখিছোঁ। মই আজি আপোনালোকৰ আগত ইমানেই ঈশ্বৰৰ বাক্য কৈ সামৰিছোঁ। প্ৰেজ দি